Namaskar. Welcome to my YouTube channel Health and Wealth. মই ডক্টৰ হিমাংশু বৈশ্য গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত। আগন্তুক অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ সকলো অসমবাসীলৈ শুভেচ্ছা থাকিল। আৰু আজিৰ এই যিটো ভিডিঅ' মই বনাইছোঁ, একচুৱেলি ভিডিঅ'টো বনোৱাৰ মেইন কাৰণ বা মেইন উদ্দেশ্যটো এইটোৱেই যে গোটেই অসমবাসী ৰাইজৰ যিটো মই মৰম সঁহাৰি মোৰ ইউটিউব চেনেলত পাইছোঁ, এটা সাংঘাতিক সঁহাৰি পাইছোঁ। মই কিশোৰ দাসক লৈ মই যিবোৰ ভিডিঅ' বনাইছোঁ, গোটেই অসমবাসীয়ে চাই কিনে এটা সঠিক কিশোৰৰ ওপৰত আপডেটছ পাই আছে। তো কথা হ'ল কেৱল কিশোৰ দাসক লৈ ৰিপৰ্ট ভিডিঅ' নহয়, অন্যান্য যিবিলাক মই চিকিৎসাৰ লগত জড়িত, যিবিলাক বেমাৰৰ লগত জড়িত ভিডিঅ' বনাইছোঁ এতিয়ালৈকে, গোটেই অসমবাসী ৰাইজে সহজভাৱে আঁকোৱালি লৈছে, গোটেই অসমবাসী ৰাইজে চাইছে। আৰু মই গোটেই অসমবাসী ৰাইজৰ যিবোৰ কমেণ্টছ ভিডিঅ'বিলাকৰ তলত আহিছে, বহুতে পাৰ্চনেলি মোৰ লগত কথা পাতিব বিচাৰিছে। চ' কথা হ'ল মোৰ নাম্বাৰটো হয়তো মই পাব্লিছ কৰা নাছিলোঁ। তো মই আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে গোটেই অসমবাসী ৰাইজক মই ৰঙালী বিহুৰো শুভেচ্ছা জনালোঁ। লগতে মই মোৰ নিজৰ নাম্বাৰ প্লাছ ইমেইল আইডি মই আজি আপোনালোকক মই দিবলৈ বিচাৰিছোঁ, যাতে আপোনালোকে যদি কেতিয়াবা নিজৰ কোনোবা পৰিয়ালৰ বা নিজৰ গাঁৱৰ কাৰোবাৰ যদি কিবা বিহুখ হয়, যদি কিবা আলোচনা কৰিবলৈ থাকে, আপোনালোকে নিশ্চয় মোৰ লগত কণ্টেক্ট কৰিব পাৰিব, মোক হোৱাটছএপ কৰিব পাৰিব। আৰু কণ্টেক্ট কৰিবৰ কাৰণে আপোনালোকে মোক সদায় ৰাতি 7টা বজাৰ পিছত মোক কণ্টেক্ট কৰিব। চ' মোৰ মোবাইলৰ স্ক্ৰীণত বা আপোনালোকৰ মোবাইলৰ স্ক্ৰীণত আপোনালোকে মোৰ নাম্বাৰ প্লাছ ইমেইল আইডি পাব। মই এই মাত্ৰ দি আছোঁ। তো ধন্যবাদ। আপোনালোকৰ এই মৰম স্নেহ যিটো মই পাইছোঁ, যাতে মই সদায় পাই থাকোঁ। ধন্যবাদ।